Good evening teachers. NIOSৰ ফালৰ পৰা আজি নতুন আপডেট আহিছে। এইটো অফিচিয়েলি আপডেট হয় যে আপোনালোকৰ যিটো NIOSৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা আৰম্ভ হ'ব, লগতে ইয়াৰ ফিজ কিমান। বহুতে কৈছে যে এক্সামিনেশ্যনৰ ফিজ 950 টকা প্ৰতি সাবজেক্টত, কিন্তু এইটো কথা সঁচা নহয়। এইবাৰ NIOSৰ ফালৰ পৰা অফিচিয়েলি অৰ্ডাৰ আহিছে যে 15 ফেব্ৰুৱাৰী 2018 পৰা NIOSৰ যিটো ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব উইদাউট লেট ফিজ, আৰু ইয়াৰ 250 টকা প্ৰতি সাবজেক্টৰ পৰা লোৱা হ'ব। আৰু উইদাউট লেট ফিজ 6 মাৰ্চলৈকে আপোনালোকৰ যিটো NIOSৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ এক্সাম ফৰ্ম ফিল আপ চলি থাকিব। লগতে 7 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে উইথ লেট ফিজ 100 টকা পাৰ সাবজেক্ট NIOSৰ ফালৰ পৰা লোৱা হ'ব, আৰু 350 টকা পাৰ সাবজেক্ট লোৱা হ'ব। আপোনালোকে 6 মাৰ্চৰ আগে এডমিশ্যন কৰক বা ফৰ্ম ফিল আপ কৰক, যাতে লেট ফিজ নহয়। থেংক ইউ। জয় আই অসম।